নমস্কাৰ আপোনালোক সকলোকে এছপিকে এছএছসি নামৰ যেটো চেনেল ইয়ালৈ স্বাগতম জনাইছো গতিকে আহক আমি যিকিটা ৰিজনিংৰ কোৱেশ্চনছ লৈছো এই কোৱেশ্চন কিটা আমি ডিসকাশন কৰো সো প্ৰথমৰ কোৱেশ্চনটো কি আমি এবাৰ চাই লওঁ চাব এইখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন দ্যাট মিন্স পুৰণি প্ৰশ্ন কাকত পুৰণি প্ৰশ্ন এই পৰীক্ষাত আহি যোৱা কোৱেশ্চন মই লৈ আনিছো আপোনালোকে যদি ওয়েবসাইটত সাৰ্চ কৰে বিভিন্ন ধৰণৰ ওয়েবসাইটত আপোনালোকে পাই যাব অৰ্থাৎ শিফট 1 শিফট 2 শিফট 3 এনেকে ধৰণে বেলেগ বেলেগ ধৰণে এক্সাম বিলাক হৈছিল বেলেগৰ কাৰণে বেলেগ বেলেগ ধৰণৰ কোৱেশ্চনছ হৈছিল তো হেতু কাৰণে মই কৈছো আপোনালোকে এবাৰ ভালকে চাওক কোৱেশ্চনছ কি আহিছিল তো এটা আইডিয়া হ'ব কোৱেশ্চন ব্লক উত্তৰ কৰিব পৰা হৈ যাব আমি এটা প্ৰেক্টিস হৈ যাব বহুত ধুনিয়া হ'ব আমি কৰি যাম কোৱেশ্চনটো সুধিছে ষ্টপাৰ STO আকৌ এগেইন এইখিনি কোৱেশ্চন আমি কিমান আৰু কৰিম কৰি মোৰ আমনি লাগি গৈছে হয় না নহয় নিশ্চয় আমনি নালাগে কৰি ভাল লগা হৈছে হয়নে ইয়াৰ হলনি কোড দি থছে XNTJJL হৈ গল তাৰ পিছত বাকি ইয়াটো এনেকে ধৰণে লিখা আছে আপোনালোকে দুটা কৰিছতকৈ এটা কৰি চাব তাৰ পিছত লাষ্টত ইয়াৰ এনসাৰটো কি হ'ব আমি বিচাৰিব লাগে সিম্পল আমি কি কৰিম এনেকুৱা ধৰণৰ কোৱেশ্চন অহাৰ লগে লগে প্ৰথমতে সাম S2 কে নম্বৰত আছে T2 কে নম্বৰত আছে হয় না নহয় O2 কে নম্বৰত আছে বলে P2 কে নম্বৰত আছে E2 কে নম্বৰত আছে বলে R2 কে নম্বৰত আছে আমি প্ৰথমতে তাক চাম হৈ গল গুটেখিনি নাম্বাৰ ওয়াইজত মই কৈ দিলো গতিকে এনেকে ধৰণে আপোনালোকে নাম্বাৰ ওয়াইজ কৰি দিব লাগিব প্ৰথম কাম গতিকে কোডিং ডিকোডিং কোৱেশ্চন হক বা এনেকুৱা ধৰণৰ কোৱেশ্চন খিনিত A2 কে নম্বৰত আছে B2 কে নম্বৰত আছে C2 কে নম্বৰত আছে মনত ৰখা বহুত প্ৰয়োজন আছে আৰু উলুটা কিয় লাষ্টত জেডৰ পৰা 1 2 ঠিকে A2 26 ত ৰাখিও আমি মনত ৰাখিটা বহুত প্ৰয়োজন আছে গতিকে এটো কৰি থোৱাৰ লগে লগে আমি কোৱেশ্চন ব্লক সহজে কৰিব পাৰিম যদি এতিয়ালৈকে মুখস্থ কৰা নাই গতিকে মুখস্থ এবাৰ কৰি ল'ব হৈ গল টু x y z আমি সকলোৱে জানো হয় না নহয় x y z গতিকে 26 25 24 গতিকে x টো আমি কে নম্বৰ পাও 24 ত পাও n টো আমি কে নম্বৰত পাও সকলোৱে জানে কে নম্বৰত পাও আমি ফটাফট m n কে নম্বৰত পাও 14 ত পাও yes t টো কে নম্বৰত পাও 20 ত পাও z টো কে নম্বৰত পাও 10 ত পাও z টো 10 ত পাও আৰু l টো আমি 12 ত পাও এটা ভালকে চাব 19 লগত যদি আমি 5 এটা যোগ কৰি দিও 24 হ'বনে 24 হলে নাই হোৱা 24 আমি পাই গলো ঠিক একে ধৰণে 20 ৰ পৰা যদি -6 কৰি দিও 14 পামনে yes 14 পাই যাম ঠিক একে ধৰণে 15 ৰ পৰা যদি আমি 5 প্লাস কৰি দিও 20 পামনে yes 20 পাই যাম 16 ৰ পৰা যদি আমি -6 কৰি দিও 10 পামনে পাম 5 ৰ লগত যদি আমি 5 প্লাস কৰি দিও 10 পামনে পাম 18 ৰ লগত যদি আমি -6 কৰি দিও 12 পামনে পাম তাৰ মানে কৰিলে কি +5 -6 +5 -6 +5 -6 এই প্ৰসেসটোত কৰি আছে হল হয় ঠিক আছে তেতিয়া হলে আমি সেই একেটা প্ৰসেসতে বাকি আনসাৰখিনি আমি উলিয়াব লাগিব মই আপোনালোকক এই প্ৰসেসটো কৈ দিলো গতিকে এবাৰ প্ৰসেসটো কৈ দিয়াৰ পিছত বাকিখিনি আৰু কিবা থাকিলে একো নাই ঠিক আছে আমি লিখি দিও আমাক কি হক লাগে আমি এইটো আমাৰ কোড লাগে গতিকে FITAND ইয়াৰ কোড আমাক লাগে কি হ'ব পাৰে আমি এটা আনসাৰটো কৰিব লাগে এতিয়া F2 কে নম্বৰত আছে আমি সকলোৱে জানো ফটাফট 6 নম্বৰত আছে I2 9 নম্বৰত T2 20 নম্বৰত A2 1 নম্বৰত N2 আছে 14 নম্বৰত D2 আছে 4 নম্বৰত দ্যাটস ইট প্ৰথমৰটো কি আছিল +5 আছিল গতিকে 6 লগত +5 কৰি দিলে হৈ যাব 11 তেতিয়ালে কি থাকিলে 11 নম্বৰত k হৈ থাকিলে তাৰ মানে আমি গম পালো k পৰা ষ্টাৰ্ট হৈ গল 9 পৰা যেহেতু -6 কৰিব লাগিব তেতিয়ালে কিমান পাম 3 পাম 3 নম্বৰ পজিশনত কি আছে c আছে k পিছত আহি থাকিলে c তেতিয়ালে আমাৰ এটো কেনসেল হৈ গল ইয়াৰ পিছত আমি কৰি থাকিব লগা নাই তিনিটাতে y লিখা আছে তাৰ মানে এটো কনফাৰ্মে ইয়াৰ পিছৰ সংখ্যাটো y হ'ব আমি কৰি থকা প্ৰয়োজন নাই +5 -6 +5 হৈ গল এবাৰ আকৌ হ'ব -6 এতিয়া এই -6 টোত বহুতে গণ্ডগোল কৰি দিয়ে কাৰণ ই কে নম্বৰত আছে এটো 1 নম্বৰত আছে 1 ৰ পৰা -6 কৰিম ভালকে চাব x y z সিস্টেমটো ভালকে চাব মই আৰু অলপ কৈছে S T U V W X Y Z আৰু এফালে হৈ গল a এই z ৰ পৰা 26 হৈছিল ন ইয়াক আমি 27 ত ধৰি লম 27 ইয়াক আমি 28 এনেকে ধৰণে ধৰিম যেতিয়া আমি মাইনাস কৰিবলৈ যাম অৰ্থাৎ a টো আমি কে নম্বৰত পালো 27 নম্বৰত পালো -6 কৰি দিয়ক 27 ৰ পৰা -6 কৰিলে 21 হ'ব 21 ত আমি কি পাম ভালকে চাওক ই 26 ত আছে ই 25 ত আছে ই 24 ত আছে ই 23 ত আছে ই 22 ত আছে ই 21 ত আছে তাৰ মানে কি আছে u আছে তেতিয়ালে কি বহি যাব ইয়াত u বহি যাব y পিছত কি বহিব u বহিব গতিকে ইয়াত এটো কেনসেল হৈ গল এতিয়া নেক্সট আহিলে
প্লাছ 14 ৰ লগত কি হ'ব প্লাছ 5 তাৰমানে হৈ গ'ল 19 আৰু 19 ত কি আছে 19 ত কি আছে ফটাফট ইয়াত আমি অলপ আগতে লিখিয়ে গৈছিলো 19 ত কি আছে s আছে গতিকে 19 ত আহি গ'ল s তাৰমানে s যিটো আছে সেইটো কাৰেক্ট তাৰমানে c টো থাকিলে শুদ্ধ b টো থাকিলে ভুল নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো আপোনালোকৰ কি লিখা আছে আমি তাক চাম ওকে ইয়াত লিখা আছে এই প্ৰশ্নবোধক স্থানটোত কি বহিব আপোনালোকে ক'ব লাগে 410 210 110 আৰু তাৰ পিছত 16 35 লিখা আছে ঠিক আছে মই লিখি দিছো যে তেতিয়া আমাৰ কাৰণে বেছি ভাল হ'ব প্ৰথমতে লিখা আছে 410 তাৰ পিছত লিখা আছে 210 তাৰ পিছত 110 তাৰ পিছত লিখা আছে 60 তাৰ পিছত লিখা আছে 35 এটা নেক্সটটো কি হ'ব এনসাৰটো কৰিব লাগে 410 পৰা 210 লে কি হৈ থাকিলে -200 কৰি দিলে yes -200 কৰি দিলে 210 পৰা 110 লে -100 কৰি দিলে ওকে 100 ৰ পৰা 60 লে -50 কৰি দিলে 60 পৰা 33 লে -25 কৰি দিলে ও গড এটা হৈ আছে কি এক্স্যাক্টলি যদি দেখা পাও ইয়া 200 কৰিছিলে ন 200 হাফ কৰি দিলে কিমান হ'ব 100 হ'ব 100 ৰ হাফ কৰি দিলে কিমান হ'ব 50 হ'ব 50 ৰ হাফ কৰি দিলে কিমান হ'ব 25 হ'ব তেতিয়ালে আমি নেক্সট কৰিম কি 25 ৰ হাফ কৰি দিম 25 ৰ হাফ কৰিলে কিমান হ'ব 22 বাং 2 বাং 24 এখিলে গম পাইছো গতিকে 12.5 হৈ যাব হ'ব না নহয় গতিকে আমি কি কৰিম 12.5 পাই গলো 25 ৰ হাফ ওকে 12.5 ক এটা 35 এ আমি মাইনাস কৰি দিম এইখিনিতে বহুতে এটো ভুল কৰি পেলাই 35 পইণ্ট ঠিক আছে এটো পইণ্ট আহি গুছি গল হল নহয় 0 0 আহি গুছি যাব তাৰ পিছত আহিলে 12.5 তাৰমানে এটো 0 আহিছে যেটা আমাৰ এটো প্ৰয়োজনই নাই 0 এটো 5 হৈ গল গতিকে এটো মাইনাস হ'ব বহুতে দশমিক অংকত কিন্তু ভুল কৰি দিয়ে গতিকে 10 পৰা 5 গলে 5 হৈ গল দশমিক আছিলে ইয়াত 4 থাকিলে 4 পৰা 2 গলে হৈ থাকিলে 2 তিনি আৰু ইয়াত কিমান থাকি গুছি গল 3 পৰা 1 গলে 2 গতিকে 22.5 হৈ যাব ইয়া কাৰেক্ট আনসাৰ কিমান হ'ব 22.5 হ'ব শুদ্ধতৰ কোট আছে অপচন ডি ত আছে ডি টো থাকিলে কাৰেক্ট তো নেক্সট কোৱেশ্চন এটো নেক্সট কোৱেশ্চন উত্তৰ কি হ'ব আপোনালোকে এবাৰ ভাবি চিন্তি উত্তৰ কৰক ঠিক আছে মই কৈছিলো আপোনালোকক যেতিয়া নেকি আপোনালোকে সংখ্যা বিলাকৰ খেলিবলে লব ন খেলিবলে যাওতে কেটামান বস্তু জনা প্ৰয়োজন আছে তাৰে এটা হল প্ৰাইম নাম্বাৰ কি বুলি কৈছিলো মনৰ কিব এটা হল প্ৰাইম নাম্বাৰ আপোনালোকে জনা প্ৰয়োজন ঠিক আছে মই আজি কি প্ৰাইম নাম্বাৰ নকও হয়তো মই জনাত ইয়াৰে 90% প্ৰাইম নাম্বাৰ কি জানে কাইলে মই তাৰ ওপৰত আলোচনা কৰিম ঠিক আছে নেক্সট আপোনালোকে জনা প্ৰয়োজন আছে স্কয়াৰ কি বস্তু ঠিক আছে নেক্সট আপোনালোকে জনা বস্তু কথা আছে কিউব কি বস্তু স্কয়াৰ বুলি কোৱাৰ লগে লগে 2 into 2 এটো হল স্কয়াৰ বা 4 into 4 এটো কোৱা হ'ব স্কয়াৰ বা 5 into 5 এটো কোৱা হ'ব স্কয়াৰ এই 5 টুক এনেকে ধৰণে লিখা হৈ যায় এটো স্কয়াৰ বুলি কোৱা হয় পাছক দুবাৰ পূৰণ কৰিব লাগিব 6 ক দুবাৰ পূৰণ কৰিব লাগিব এটসেট্ৰা এটসেট্ৰা কিউব বুলি কোৱাৰ লগে লগে তিনিবাৰ হৈ গুছি যায় অৰ্থাৎ 2 তিনিবাৰ পূৰণ কৰিবলৈ অৰ্থাৎ 2 into 2 into 2 এটো কিউবত গুছি যায় ঠিক তেনেকে 3 কিউব বুলি কোৱাৰ লগে লগে 3 into 3 into 3 হৈ যাব 4 কিউব বুলি কোৱাৰ লগে লগে 4 into 4 into 4 হৈ যাব গতিকে এটো হৈছে কিউবৰ প্ৰসেসটো হল নহয় গতিকে এই গুটেখিনি সংখ্যা যেনে 2 স্কয়াৰ হোৱাৰ লগে লগে 4 হল 3 স্কয়াৰ বুলি কোৱাৰ লগে লগে 9 হল 4 স্কয়াৰ 16 হল 5 স্কয়াৰ 25 হল 6 স্কয়াৰ 37 হল 7 স্কয়াৰ 49 হল 8 স্কয়াৰ 64 হল 9 স্কয়াৰ 81 গতিকে এই গুটেখিনি আপোনালোকে এনেকে ধৰণে সিৰিয়ালি মনত ৰাখিব লাগিব মনত থাকিব লাগিব তেতিয়া সহজ হৈ যায় কেনেকে সহজ হল মই কৈ দিছো চাওক 64 কিহৰ স্কয়াৰ বুলি কৈছিলো মই 8 স্কয়াৰ হৈ থাকিলে 100 কিহৰ স্কয়াৰ 10 স্কয়াৰ হৈ থাকিলে হল নাই হোৱা ক্লিয়াৰ হৈ থাকিলে নেকি মই কি কৈছিলো বুজি পালে আপোনালোকে এতিয়া 8 আৰু 10 স্কয়াৰটো আমি পাই গলো ঠিক তেনেকে ধৰণে যদি আপোনালোকে চাবলৈ যায় ই হৈছে 12 স্কয়াৰ হোৱাৰ লগে লগে কি পাম আমি 12 স্কয়াৰ হলে 144 পাই যাম আৰু 14 স্কয়াৰ হোৱাৰ লগে লগে আমি 196 পাই যাম তেতিয়া হলে আমি চাম 441 টো কিহৰ স্কয়াৰ হয় ই কিহৰ স্কয়াৰ হয় আমি যদি তাক গম পাই যাও নেক্সট কোৱেশ্চনটো আমি উত্তৰটো উলিয়াবলৈ একেবাৰে সহজ হৈ যাব হৈ গল এটা কোৱেশ্চনটো এনসাৰটো কি হৈ যাব আমি সকলোৱে গম পালো ই কি হ'ব 21 স্কয়াৰ হয় ই কিহৰ স্কয়াৰ হয় 21 স্কয়াৰ হয় তাৰ মানে 21ক আপোনালোকে দুবাৰ পূৰণ যেতিয়া কৰি দিব তেতিয়া 441 পোৱা যায় এটা ভালকে লক্ষ্য কৰক 8 লগত কিমান প্লাস কৰিছিলে 2 10 হৈ গৈছিল 12 লগত কিমান প্লাস কৰিছিলে 2 14 হৈছিল গতিকে 21 লগত আমি কি কৰি দিম +2 কৰি দিম অৰ্থাৎ 23 স্কয়াৰ আমি কৰিম that means আমি 23 into 23 কৰি দিম হল নহয় সো 23 into 23 কৰি দিয়া লগে লগে কিমান হৈ যাব 529 আমি পাই যাম কিমান পাম 52 আমি 9 পাই যাম গতিকে এইখিনি জায়গাত আহি যাব 529 আমি গম পাই গলো
এটা আমি অপচনবিলাক চাম 5 to 9 কেৱল এটাতে আছে তাৰ মানে বি টো হ'ব সেইটো কয় সূত্ৰে শুদ্ধ উত্তৰ অন্য দিশে আৰু এটা ইয়াত লিখা আছিলে H লিখা আছিলে H I J মাজতে এটা ৰ জে লে গুচি গল L M N মাজতে M তৰিটো গুচি গল গতিকে ঠিক তেনেকে ধৰণে U V টো মাজত বাদ দি W লৈ গুচি যায় সেই সূত্ৰেও W টো প্ৰথমতে আহে তাৰ মানে B টো হৈছে 100% কাৰেক্ট এনসাৰ নেক্সট আহিলে 803844885 মই সংখ্যাটো ডাঙৰকে লিখি দিছো আপোনালোকে চাগে দেখা নাই ভালকে 803844885 আৰু 926 তেন্তে নেক্সট টো কি হ'ব আপোনালোকক সুধিছে 803 লগত আমি যদি হে +41 কৰি দিও চাও 3 একে 4 হ'ল আৰু মানে 4 যোগ হৈ গল 844 হৈ যায় ঠিক একে ধৰণে 844 লগত যদি আমি +41 কৰি দিও 4 একে 5 4 4 8 গতিকে 8 হৈ গল গতিকে 885 আমি পাই গলো ঠিক একেটা প্ৰসেছতে যদি যাও 885 ৰ লগত যদি +41 কৰি দিও 5 একে 6 8 4 হৈ থাকিলে 12 2 উকলিলে 1 8 একে 9 9 2 6 অৰ্থাৎ 926 আমি পাই যাও প্ৰসেছটো কি হৈ আছে +41 কে প্লাস হৈ গৈ আছে তেন্তে 926 ৰ লগত আমি কি কৰি দিম এটা +41 কৰি দিম সিম্পল হৈ থাকিলে 926 +41 6 একে 7 4 2 6 এফালে 9 967 হৈ থাকিলে কাৰেক্ট আনসাৰ কোড আছে অপচন এ আছে সো এ টু হৈ থাকিলে শুদ্ধ উত্তৰ তো ইয়াৰ কোৱেশ্চনটো কি হ'ব আপোনালোকে জনাওক আৰএছ এটো ইন্টাৰেষ্টিং কোৱেশ্চন হয় আৰএছ লিখা আছে তাৰ হলনি হৈ থাকিলে কিউটি ঠিক একেটা প্ৰসেছতে এ কে পিছত নেক্সট কি হ'ব আপোনালোকে সুধিব লাগে ইয়াৰ যেটো সম্বন্ধ আছে হে একেটা সম্বন্ধতে ইয়াত কেনেকে ধৰণে উত্তৰটো হ'ব এতিয়া আহক আমি এই কোৱেশ্চনটো সলভ কৰো আৰ এছ লিখা আছে ইয়া হলনি কোড লিখা আছে কিউটি আমি এতিয়া ভালকে লক্ষ্য কৰিম ইয়াত আমি যদি ক্লোজড চাও ওচৰচৰিকে চাও আৰ টু টি লগত ক্লোজড আছে S to T Q হতে ক্লোজড আছে আমি যদি অকমান ভালকে চাও মানে উল্টা পুল্টা কৈ ক্লোজ দেখিছো অৰ্থাৎ R2 আছে 18 নম্বৰত T2 আছে কে নম্বৰত 20 নম্বৰ তাৰ মানে কি কৰিলে +2 কৰি দিলে বেকাকে +2 কৰি দিলে হৈ গল ঠিক তেনে কাৰণে S2 আছে 19 নম্বৰত E আছে কে নম্বৰত E আছে 17 নম্বৰত হলাই হোৱা Q R S হলাই 17 18 19 কাইনি খতম তেতিয়া হলে ভাবক এফালে কইলে +2 এফালে গলে -2 তা মানে আমি a আৰু k লিখিম হসা কথা k টো এফালে লিখিম a টো আমি এফালে লিখিম প্ৰথম কামটো কি কৰিম এই r2 আছিল যেটো প্লাস কৰিলে গতিকে a লগত +2 কৰি দিম তা মানে a আছিল 1 নম্বৰত +2 হলে 3 নম্বৰত ইয়াত বহি গল c কাহিনী খতম k আছে আমি সকলো জনে 11 নম্বৰত -2 কৰি দিলে হৈ যাব 9 নম্বৰ আছে i গতিকে i c হৈ যাব কাৰেক্ট আনসাৰ কোড আছে অপচন এ আছে এটো থাকিলে শুদ্ধ এটো হৈছে এটা সুন্দৰ কোৱেশ্চন বদমাছ ৰুল ব্যৱহাৰ কৰিব লাগে কেৱল বদমাছ ৰুল মাত্ৰ কেটাই নিয়ম মনত ৰাখি থাকক আমাক ৰিজনিংত ইয়াত কৰি বেছি নালাগে মেথছত অলপ বেলেগকে লাগে বদমাছ ৰুলত কি হয় সাধাৰণতে প্ৰথমতে সদায় কৰিব লাগিব হৰণ তাৰ পিছত কৰিব লাগিব পূৰণ তাৰ পিছত যোগ তাৰ পিছত বিয়োগ কাহিনী খতম উত্তৰ আমাৰ হৈ গল এতিয়া কি কৰিব লাগে ইয়াত থকা যিকিটা সিম্বলছ আছে অৰ্থাৎ যোগ বিয়োগ পূৰণ হৰণ যিকোনো দুটা চেঞ্জ কৰিব লাগিব ইয়াত থকা আৰু তাৰ পিছত অংকটো কৰি আমি 58 পাব লাগে প্ৰথমতে সদায় মনত ৰাখি থব সদায় আপোনালোকে এটা কাম কৰিব যত হৰণ আছে সদায় হৰণৰ সিম্বলটো চেঞ্জ কৰি চাব তাৰ মানে এইকেইটা আমি নাই বুলি ধৰি লব পাৰো বাকি থাকিলে দুটা এটা আমি প্ৰথমটোকে কৰি চাম ঠিক আছে 11 ইয়াত মাইনাস দিয়া আছে মাইনাসৰ হৰণৰ ঠাইত মাইনাস বহিব গতিকে এটো হৰণ আছিল নহয় ইয়াত আমি মাইনাস দি দিম এতিয়া 77 তাৰ পিছত প্লাস 253 ইনটু 23 ইয়াৰ পিছত লিখি দিলে এবাৰ মাইনাস মানে হৰণ মাইনাসটো উল্টা কৰিব লাগে নহয় তাৰ মানে মাইনাসৰ ঠাইত আমি হৰণ লিখি দিম ইয়াত 800 হল এতিয়া এটা কথা লক্ষ্য কৰিব 823 আমি হৰণ কৰিব পাৰিম নে নোৱাৰো হলনে হৰণ কৰিব পাৰিম নে নোৱাৰো গতিকে ডাইৰেক্টলি আমি এটো কেনসেল কৰি দিব পাৰো থাকিলে বি টো হ'ব কাৰেক্ট আনসাৰ চাই নেকি বি টো হ'ব কাৰেক্ট আনসাৰ মই কৈ দিছো চাওক দেখকে আমাৰ ইনডাইৰেক্টলি আমি আনসাৰটো পাই গলো বহুত হুনকালে পাই গলো তথাপিটো মই কৰি দেখুৱাইছো চাব ইয়াত 11 পালে এটো হৰণ পাছিলে ন হৰণৰ ঠাইত কৰিব লাগিব আমি পূৰণ চাওক হৰণৰ ঠাইত কৰিব লাগিব পূৰণ 77 প্লাস 253 লিখা আছে 253 ইয়াত পূৰণ লিখা আছে ইয়াৰ ঠাইত আমি লিখি দিব লাগিব এতিয়া হৰণ হৈ গল 23
তাৰপিছত আহিলে -800 বাস এতিয়া আপোনালোকে কৰি চাওক প্ৰথমতে আপোনালোকে পূৰণটো কৰিবলগীয়া নাই প্ৰথমতে কি কৰিব লগা আছে হৰণ 23 এ 253 ক আপোনালোকে হৰণ কৰক 23 এ কি কৰিবলৈ কৈছো মই আপোনালোকক 253 ক হৰণ কৰিবলৈ কৈছো কিমান বাৰ যাব ফটাফট কওকচোন কিমান বাৰ যাব হা 11 বাৰ যাব ৰাইট কিমান বাৰ যাব 11 বাৰ যাব ফটাফট আপোনালোকে কৰি চাওকচোন 11 বাৰ যাব গতিকে 23 এ 11 বাৰ গল 253 আমি পাই গলো মাইনাস হৈ গল 800 দ্যাটস ইট ইয়াৰ পিছত আমি এতিয়া 11 77 ক কি কৰিম পূৰণ কৰিম ঠিক আছে কৰি চাও 77 * 11 7 * 7 7 * 7 7 * 7 7 * 7 8 হৈ থাকিলে 7 * 14 4 উকৈ লেখ 7 * 8 847 কিমান পালো 847 তাৰপিছত আহিলে +11 - 800 দ্যাটস ইট এতিয়া আমি ইয়াক প্লাস কৰি দিম তাৰপিছত প্লাস আছে ন সো 8 5 8 হৈ থাকিলে -800 ইয়াৰ এনসাৰটো কি হৈ যাব 58 হৈ যাব কিমান হৈ যাব 58 হৈ যাব তাৰ মানে 58 টো পাব লাগে তো ৰাইট এনসাৰটো হৈ গল ইয়াত খুদিছে আপোনালোকে ভালকে চাওক এই যেটো পিকচাৰ আছে ঠিক আছে ডাঙৰ কৰি দিও ওকে ডাঙৰ কৰি দিছো ৰব এই যেটো পিকচাৰ আছে আপোনালোকে ভালকে চাব দেই মই ডাঙৰ কৰি দিলো ইয়াত কৰ ডাঙৰ নহয় কে এই যেটো পিকচাৰ আছে এই পিকচাৰটো পিছত এটো পিকচাৰ হল ইয়াৰ পিছত এটো হল ইয়াৰ পিছত এটো হল ইয়াৰ পিছত এটো হল নেক্সট কি হ'ব আপোনালোকে ক'ব লাগে এটা চাওক এই ফুটটো ইয়াত আছে এটা এৰি এটা কি কৰিলে তললে নামি আনিলে চাওকচোন এই ঘৰটোৰ পৰা এটা ঘৰ তললে লৈ আনিলে এটা এৰাৰ পিছত আকৌ নেক্সটটো এৰাৰ পিছত আৰু সেই ঘৰটো এৰি ইয়ালৈ লৈ গুচি গল এটা আমি দেখা পালো সেকেন্ডটো ওপৰত এটো ঘৰত আছিল এটা ঘৰ এৰি নেক্সট ঘৰটো ইয়ালৈ লৈ গুচি আহিলে তাৰ মানে এটা এৰি নেক্সট ঘৰটো আমি কলৈ লৈ যাম ইয়ালৈ লৈ যাম তাৰ মানে এই ঘৰটোত আমি এনেকে ধৰ থকা লগে লগে ইয়ালৈ লৈ গুচি যাম গতিকে তেনেকুৱা ধৰণৰ আছে নেকি তাক চাম প্ৰথমতে ই নাই ই আছে ই নাই ই নাই তো গতিকে ইয়াত বি টো হৈ থাকিলে কাৰেক্ট কাৰণ ইয়াৰ পৰা ইয়াত গৈছে ন বস্তুটো এনেকুৱা ধৰণৰ হৈছে ন ৰব ইয়েস এটোৰ পৰা ইয়ালৈ গৈছে ইয়াৰ পৰা ইয়ালৈ গৈছে গতিকে ঠিক তেনেকে ধৰণে ইয়াৰ পৰা ইয়ালৈ গৈছে ইয়াৰ পৰা ইয়ালৈ যাব গতিকে সেই সিস্টেমটোত গৈ গৈ আমি বি টো শুদ্ধ উত্তৰ পাই যাম তো ইয়াত কৈছে কি অমিত বাবলু ৰমেশ দীপক ইমৰান সুনীল আৰু সঞ্জু ইহতি বহি আছে বোলে এখন সাৰ্কুলাৰ টেবুলত ফেচিং অপোজিট টু দা সেন্টাৰ তো ভিতৰলে চাই থকা নাই প্ৰথম সেন্টেন্সটো ক্লিয়াৰ কৰিলো ঠিক আছে এখিনি নিলিখো বাৰু মই ইয়াতে লিখি দিছো ভালকে চাব এটো হল আৰু অলপ সৰুকে আঁকি দিছো ইমান ডাঙৰকে তো আকাৰ প্ৰয়োজন এটো আমি সৰুকে আঁকি দিলো ইমান সৰু হ'ব লগা নাই আৰু অকমান ডাঙৰ কৰি দিছো ওকে ডান এতিয়া ইয়ালে চাই থকা নাই হিয়তি কোলে চাই আছে বাহিৰৰ দিখলে চাই আছে ঠিক আছে বাহিৰৰ দিখলে চাই আছে টোটাল মানুহ কেটা আছিল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা মানুহ তো সাতটা জায়গা লিখিলো তিনটা চাৰিটা পাঁচটা ছটা সাতটা হল 3 4 7টা জায়গা আমি কৰিলো সব বাহিৰ ফালে মুখ কৰি আছে কোন ফালে মুখ কৰি আছে বাহিৰ ফালে প্ৰথম সেন্টেন্স লিখিলে অমিত ডাজ নট সিট টু ইমৰান এণ্ড সঞ্জু অমিতৰ নামটো লিখি লৈছো আমি অমিতে কাৰ লগত নবহে বুলি কৈছে অমিতে কাৰ লগত নবহে বুলি কৈছে অমিতে ইমৰান আৰু সঞ্জুৰ লগত নবহে মই লিখি দিছো কাৰ লগত নবহে ইমৰানৰ ওচৰত নবহে ঠিক আছে আৰু লগতে সঞ্জুৰ ওচৰত নবহে ইহ দুটা ওচৰত কোনো পধ্য নবহে ইমৰান আৰু সঞ্জু অমিতৰ ওচৰত মানে এইখিনিত আৰু এইখিনিত ইমৰান আৰু সঞ্জু নহব বাবলু ডাজ নট সিট টু অমিত আকৌ বাবলু নবহে বুলি কৈছে গতিকে এই তিনটা মানুহ বাবলু আৰু ইমৰান আৰু সঞ্জু অমিতৰ ওচৰত নবহে সঞ্জু সিটস সেকেন্ড টু দা লেফট অফ ইমৰান সো মানি ললো ইমৰানক আমি এটো পজিশনত ৰাখি দিলো এজ এ এক্সাম্পল ধৰি ললো ইমৰানৰ কি বুলি কৈছে ইয়াত ভালকে শুনিব সঞ্জু সিট সেকেন্ড টু দা লেফট অফ ইমৰান সঞ্জুৱে কি কৰিছে ইমৰানৰ 2 নম্বৰ পজিশনত লেফটত বহিছে তো গতিকে ইয়াৰ লেফট সাইড কোনটো হ'ব এটো হ'ব কেনেকে হ'ব স্যাৰ মই বুজাই আছো ৰব মই এটো লিখি দিছো সঞ্জু সিট সেকেন্ড টু দা লেফট অফ ইমৰান তাৰ মানে এইখিনিত সঞ্জু বহিলে এইখিনিত সঞ্জু হল ভালকে চাবা মই বুজাই দিছো ভালকে শুনিব প্ৰথম কথা অমিতৰ ওচৰত বহা নাই ইহতি যেটো বাহিৰ ফালে মুখ কৰি আছে ন আপুনি ইমাজিন কৰক এই প্লেসটোত আছে ঠিক আছে তাৰ পিছত এনেকে হাতখন মেলি চাওক বাহিৰ ফালে মুখ কৰি ভিতৰ ফালে মুখ কৰি নহয় বাহিৰ ফালে মুখ কৰি এটা চাওক লেফট সাইডটো এফালে হ'ল ৰাইট সাইডটো এফালে হ'ল তাৰ মানে লেফট সাইডটো এফালে হ'ল হল নাই কোৱা তো ইমৰানৰ লেফট সাইড এফালে আৰু হেফালে কোন বহি আছে সঞ্জু কে নম্বৰ পজিশনত সেকেন্ড নম্বৰ পজিশনত ফাৰ্স্ট এণ্ড সেকেন্ড পজিশন হৈ গল ডান একেলকে ক্লিয়াৰ নেক্সট কৈছে ৰমেশ সিটস
4th to the left of অমিত অমিতৰ পৰা লেফ্ট চাইডে 4 নম্বৰ পজিশ্যনত অমিত ই হৈ গ'ল এতিয়া আমি ইয়াতো চাম টু অমিত এফালে আছে আমি এফালে মুখ কৰিলো ৰাইট লেফ্ট চালো লেফ্ট টু ওপৰ চাইডে হ'ল ওপৰ ফালে 4 নম্বৰ পজিশ্যন 1 2 3 4 নম্বৰ এই পজিশ্যনটোত কোন বহিছে বুলি কৈছিলে ৰমেশ বহিছে বুলি কৈছে তাৰ মানে এই পজিশ্যনটো ৰমেশ বহিলে ডান হৈ গ'ল বৰি আছে বহাই দিলো তাৰ পিছত কৈছে কি দীপক এণ্ড বাবলু সিট টু ইচ আদাৰ তাৰ মানে দীপক আৰু বাবলু ওচৰাওচৰিকে বহিছে এটা চাওক বাবলু অমিতৰ ওচৰত বহিব নোৱাৰে দুটাক একেলগে বহাব লাগে তো বাবলু অমিতৰ ওচৰত বহিব নোৱাৰে গতিকে বাবলু এইটো জেগাত বহি গ'ল গম পাই গ'লো তাৰপৰা বাবলু আৰু কোন বহিছিলে দীপক বহিছিলে গতিকে দীপক এইখিনি বহি গুচি গ'ল বাস হৈ গ'ল আৰু পজিশ্যন এটা থাকি গ'ল সেইটো পজিশ্যন কাৰ কাৰণে হৈ গ'ল বাবলু ইমৰান আৰু সঞ্জুটো ইয়াত কাহিনী খতমে হৈ আছিলে ন ইমৰান সঞ্জু গুচি গ'ল আৰু কোন থাকি গ'ল আমি তাক চাম এতিয়া কোনোবা এটা থাকি গ'ল সুনীল থাকি গ'ল গতিকে এইটো পজিশ্যন সুনীলৰ পজিশ্যন হৈ গ'ল বাস য'ত য'ত যেনেকৈ বহিব লগা আছিলে তেনেকৈ ধৰণে আমি আৰামত বহাই দিলোঁ এতিয়া কুৱেশ্যনটো সুধিছে কি বুলি যে হু চিট ইমিডিয়েট ৰাইট অফ অমিত অমিতৰ একদম কাষতে ৰাইট চাইডে কোন বহি আছে এতিয়া অমিতৰ ৰাইট চাইডত কোন বহি আছে পটাপট কওকচোন অমিত বুলি কোৱাৰ লগে লগে আমি এফালে আহি ল'লোঁ এইফালে চাই আছে সেইফালে চালোঁ আমিও চাম সেইফালে চোৱাৰ লগে লগে ৰাইট চাইড লেফ্ট চাইড একদম হাত দুখন চালোঁ ৰাইট চাইড এইটো তলফালে কোন আছে সুনীল আছে গ'ল কাহিনী খতম সুনীল হৈ থাকিলে কাৰেক্ট আনচাৰ বিটো হৈ থাকিলে শুদ্ধ উত্তৰ